পলিথিনৰ পৰা চাউল আপুনি কেনেকৈ উলিয়াব চাওক এটা ফুটা কৰি লৈছে আৰু এটা প্লাষ্টিকৰ বটলৰ মুখখন এনেকৈ সোমাই দি খাপৰ মাৰি থৈছে তাৰ পিছতে ইয়াত চাওক যেতিয়া তেল আপুনি ভৰাব লগা হয় তেল কেনেকৈ এখন চামুচ বটলত দি ভৰাইছে চাওক এইটো সহজ টিপ বাচন মাজা জাবৰ পিছ এনেই যদি আমি মাজু পটককে খৈ যায় আমি যদি এইটো টিপছ ব্যৱহাৰ কৰোঁ বহুত দিন লাষ্টিং কৰিব আৰু কৰবাত এনেকুৱা হয় কেতিয়াবা আপোনাৰ যাবলৈকে বহুত লৰালৰি হয় কামো থাকে বহুত নকৰিলেও নহয় আপুনি এইটো টিপছ ব্যৱহাৰ কৰি ঘৰ মুচিব পাৰে আৰু ঘৰ মুচা পাত এনেকৈ আপোনাৰ উলমাই থৈ ৰ'দত শুকাব পাৰে ধুনীয়া এটা টিপছ আৰু আপুনি কাপোৰ কেতিয়াবা ধুই কাপোৰ এটা মানুহ নাপায় এইটো টিপছ ব্যৱহাৰ কৰি আপুনি ডাঙৰ ডাঙৰ কাপোৰবোৰ সোনকালে আটিব পাৰে গাড়ী চকাত হেৰি কৰি আৰু যদি আপুনি এনেকৈ মগুমা মচুৰ দাইল যদি ভৰাব নোৱাৰে বটলত এইটো টিপছ ব্যৱহাৰ কৰিব পাৰে আৰু আপুনি কেতিয়াবা কি হয় ঘৰৰ ওপৰত ছাদখন বহুত লেতেৰা হৈ থাকে আৰু চাফা কৰিলে বিচনাত পৰে এইটো টিপছ ব্যৱহাৰ কৰি আপুনি বিচনাত নপৰাকৈ চাফা কৰিব পাৰে আৰু এয়া তৰকাৰী ৰান্ধিলে পানী দিয়াৰ এটা সহজ পদ্ধতি আৰু এয়া দেখিছে নহয় এয়া গুড়ি যেতিয়া পলিথিনত গুড়ি বস্তু থাকে আপুনি বাটিত দিব লাগে এনেকৈ বটলৰ হাফৰটো আগত কাটি এনেকৈ আপুনি মচুৰ দাইল বা কিছুমান গুড়ি বস্তু ব্যৱহাৰ কৰিব পাৰে আৰু হাফৰ মাৰি থৈ দিব পাৰে আৰু এইটো হৈছে ঢাকনিখন ঢাকনিৰ কেতিয়াবা চিটিটো নাইকিয়া হৈ যায় আপুনি বটলৰ হাফৰটো এনেকৈ লগাই ঢাকনিখন পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰে আৰু ঢাকনিখন ওপৰত এনেকৈ ওলমাই থ'ব পৰা ব্যৱস্থাও আছে এটা সহজ পদ্ধতি আৰু কেতিয়াবা কি হয় জোতা ধুই মেলি দিয়াৰ ব্যৱস্থা নাথাকে এনেকৈ গছৰ ফেৰেঙনি কাটি আনি এনেকৈ আপুনি গছ মেলি দি ধুনীয়াকৈ ওলমাই ৰাখিব পাৰে আৰু ঘৰৰ ছাদ চাফা কৰিবলৈ যদি আপুনি ওখ নহয় চাপৰ হয় তেতিয়াহ'লে ৰঙৰ দুটা টেমা এনেকৈ ভৰিত বান্ধি লৈ এই কামটো সহজ কৰি তুলিব পাৰে আৰু কেতিয়াবা দৰ্জাখন মাৰি দিলে ঘপককৈ আৱাজ উঠে আৰু দৰ্জাখন যাতে পকিত লাগি নাযায় তাৰ বাবে এইটো এটা সহজ পদ্ধতি আপুনি ঘৰত ব্যৱহাৰ কৰিব পাৰে আৰু কেতিয়াবা চাউলৰ বস্তা আনি চাউলটো দাঙিবলৈ বহুত অসুবিধা হয় গতিকে তলত এটা ফুটা কৰি বটলৰ হাফৰ ব্যৱহাৰ কৰি আপুনি চাউল ওলোৱাৰ চিষ্টেমটো ব্যৱহাৰ কৰিব পাৰে চুলি ধোৱাৰ এটা সহজ পদ্ধতি চাওক পানীৰ কণ্টেইনাৰটো পিছফালে বান্ধি লৈছে আৰু হাউলি দিলে পানী ধুনীয়াকৈ পৰে এনেকৈ আপুনি ব্যৱহাৰ কৰিব পাৰে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব